খাচী ৰাখিছে মেক্সিমাম 10 মাহ আছে 10 মাহত এতিয়া 25,000 টকা বিন্দাছ পোৱা যাব তাৰপিছত যদি আপোনালোকে পোৱালি দিয়া বুলি কয় তেনেকৈতো গম পাইছে এবাৰ যদি 7টা কাৰণে পোৱালি দিয়া যায় 3বাৰত কিমান হ'ব 5,000 কাৰণে হিচাপ কৰিলে আপোনালোকে গম পাই মোটামুটি 1,05,000 পাই যাব এজনী গাই যদি 1,05,000 এবছৰ পোৱা যায় তেতিয়া মই এইটো ৰাস্তা আমাৰ পৰা আগৰ এইটো লাহেকৈ চলাম BYD নেশ্যনেল কম্পিটিশ্যনৰ কি কি পৰিৱেশৰ সমস্যাৰ সন্মুখীন হৈ আছে এই বিষয়ে আপোনালোকক অৱগত কৰিব সমূহ সংস্কৃতি প্ৰেমী ৰাইজক উক্ত প্ৰচাৰ সভাত উপস্থিত থাকিবলৈ ইয়াৰে আহ্বান জনাইছোঁ কিহৰ প্ৰচাৰ গ'লে যাব নেকি হৈ যাব বগৰী বুলি কয় জানে না এইটো কি বগৰী বাৰু আহোম বগৰী কি আহোমৰ লগত এইটো জড়িত আছিলে নি আগতে আহোম বগৰী বুলি কয় যে হাগৰিটো আছিলে ন ৰজা দিনৰ বগৰী নেকি কি বঢ়িয়া হৈ আছে দেই কাৰোবাক খাব মন গৈছে নি আলু চু লাগিছে নি আৰু কি ধুনীয়াকৈ লাগিছে সেইটোতো এই গাহৰি দানা কাৰণে কচু কাটি অনা হৈছে নেকি তাৰপিছত এই দানাটো কেনেকৈ বনায় আপোনালোকে অলপ দেখাই দিয়ে যদি দানাটো কচু কিবা হেৰি কি কয় খৰিৰ লগতে বনোৱা হৈছে আৰু দানাত কি কি দিয়ে মানে আপোনালোকে মানে তুঁহগুৰি চাউল তাউল কিবা কিবি তুঁহগুৰি দিয়া হয় ভাত চাউল মানে চাউল আৰু কচু তুঁহগুৰি দি পিনি সিজাই দিয়ে গাহৰিৰ কাৰণে ন এইটো লোকেল খাদ্য বনোৱা হয় তাৰপিছত গাহৰিৰ কাৰণে লোকেলৰ বাহিৰে আৰু বেলেগ কিবা কিবি দানা খুৱাই নি আপোনালোকে বেলেগ একো খোৱা নাই তাৰপিছত আপোনালোকৰ এনেই বছৰি ইনকম কিমান হৈছে বাৰু গাহৰি পুহি 50-60,000 কেইটা গাহৰি আছে বৰ্তমান আপোনালোকৰ এতিয়া 9টা আছে ন পোৱালি তুলিলে বেছি মানে এই উৎপাদনৰ কাৰণে ভাল নে নে খাচী চাচি কৰি ৰাখিলে উৎপাদনৰ কাৰণে ভাল পোৱালি হ'লে মানে ভাল মানে 4 মাহ বা 5 মাহ 6 মাহ পুহিলে মানে পইচাটো সোনকালে পায় খাচী হ'লে মানে বছৰত বা 6 মাহ পুহিব লাগে কোনটোত পইচা বেছি আহে খাচীত আহে নে আপোনাৰ পোৱালিত পইচা বেছি আহে পোৱালিতে আহে ক'বলৈ গ'লে পোৱালিত আহে ন ঠিক আছে ব'লক আপোনাৰ ফাৰ্মখন চাবলৈ চেষ্টা কৰোঁ আমি এইটো খাচীটো আছে ন খাচীটো এতিয়া কেইমাহমান হৈছে এতিয়া এনেই বিকিলে এইটো কিমানমান পোৱা যাব 20-25,000 পোৱা যাব ন এইটো কি গাহৰি বুলি কোৱা যায় অক্সিয়া মানে কোচ অৰিজিনেলটো নহয় আৰু কোচ আৰু নহয় জানো ঠিক আছে এইজনী কি গাহৰি বুলি কয় লোকেল আমাৰ পিয়'ৰ লোকেল তাৰপিছত আৰু ব'লক আৰু আছে চাবলৈ চেষ্টা কৰোঁ আমি এইজনী বৰ গাই পেণ্ডিং হৈ আছে নেকি নাই হোৱা ন এইবাৰ এজনী ফাৰ্ষ্ট টাইম নে আগত পোৱালি দিয়া হ'ল 3বাৰ দিয়া হ'ল ন এজনী ইয়ৰ্কশ্বায়াৰ নে হেম্পশ্বায়াৰ মানে ইয়ৰ্কশ্বায়াৰ কোচ মানে ন
এয়া চাই লওক দানা এনেকৈ ৰাখি থৈ দিছে বৰ্তমান। এইজনী কি গাহৰি? লোকেল। গুমৰুৰ নিচিনা লাগিছে চেয়াৰ। গুমৰু হয় নেকি? প্ৰেগনেণ্ট হৈ আছে নেকি? কেইমাহ হৈ আছে? মানে আৰু কিমান দিন আছে বাকী? এমাহমানৰ পিছত দিব ন? এইবিলাক দানা দিয়া বাটৰ ন? ঠিকে আছে, ব'লক পোৱালি চাবলৈ চেষ্টা কৰোঁ। পোৱালি আছে নে নাই বাৰু দেখাই নাই বৰ্তমান। মোটামুটি আপোনালোকে কম এৰিয়া জেগাতে পইচা যদি ঘটিবলৈ মন আছে, বাহিৰত যদি নাযায় বা চৰকাৰী চাকৰিৰ লগত যদি যুঁজি নাথাকে, নিজৰ আণ্ডাৰত নিজৰ বিন্দাছকৈ যদি পইচা ঘটিব মন আছে, এনেকৈ সৰু সুৰা জেগাতে আপোনালোকে ফাৰ্মিং কৰি পিনি পইচা ঘটা ইনকম কৰি ল'ব পৰা ৰাস্তা উলিয়াই ল'ব পাৰে, নহয় জানো? এইকেইটা আমাৰ কি পোৱালি বুলি কয়? লোকেল পোৱালি। লোকেল 4টা ন? এজনীয়ে 4টা দিছিলে নি? ইয়াতকৈ সৰহকৈ দিছিলে এবছৰ? আঠটা দিছিলে, এটা মৰিলে। 8টা দিছিলে, এটা মৰিলে ন? 3টা বেচিলোঁ এতিয়া। 3টা বেচিলে। এতিয়া 8টাত কেইটা মৰিলে বুলি কৈছিলে? এটা 7টাত 5,000 কাৰণে 7 5 গুণ 35,000 টকা এজনী গাইতে আপোনালোকে বিন্দাছখিনি ঘটিব পাৰিব 1 বছৰত। আৰু যেতিয়া এবাৰ ফাৰ্ষ্ট টাইম পোৱালি দিয়ে, ছেকেণ্ড টাইম বাৰটো এজনী গায়ে আপোনাৰ পোৱালি দিওঁতে কিমান দিন লাগে মানে টাইমটো প্ৰয়োজন? নাই পোৱালি ছেকেণ্ড টাইম পোৱালি বোলে, ফাৰ্ষ্ট টাইম পোৱালি দিয়া পাছত মানে এজনী গায়ে এবছৰত পোৱালি দুবাৰ দিয়ে? তিনিবাৰ দিয়ে ন? 3বাৰ যদি এবাৰত যদি এজনী গায়ে 7টা পোৱালি, মেক্সিমাম আমি কমকৈ 7টা ধৰিছোঁ, 7টা যদি 7টা কাৰণে 3বাৰ দিয়ে, এবাৰত আপোনাৰ 5,000 কাৰণে পোৱা যায় নে? পোৱালিত কিমানকৈ পোৱা যায়? ডাঙৰ হ'লে মেক্সিমাম 5,000 হ'লে 5 6 গুণ 30 7 35,000 টকা। এবাৰত 35,000 কাৰণে যদি এজনী গায়ে দিয়ে এবছৰত, তেতিয়াহ'লে 3টা 35 যদি যোগ কৰি দিব পৰা যায়, মোটামুটি আপোনাৰ 90-1 লাখ পাৰ হৈ যাবগৈ, হয় নাই? এজনী গাইতে মানে আমাৰ ইনকম গাহৰিত মানে ইমান ইনকম ৰাস্তা আছে। আপোনালোকে তেতিয়াহ'লে বহুত ইনকম কৰিব পাৰিছে পইচা। আপোনাৰ ফাৰ্মিং কৰি থকা এনেই কেইবছৰমান হ'ল? মোটামুটি 5 বছৰমান হ'ল ন? ধুনীয়া কম এৰিয়া জেগাত আপোনালোকে বিজনেছ কৰিবৰ কাৰণে যদি প্ৰয়োজন হৈছে মানে এনেকৈ ধুনীয়াকৈ এইবিলাক ৱাল চোৱাল মাৰি ল'ব লাগে। ৱাল চোৱাল মাৰি ল'লে ভাল আৰু লোকৰ বাৰী ডিষ্টাৰ্ব চিষ্টাৰ্ব নিদিয়ে, কোনো কাৰো গালি শুনিব প্ৰয়োজন নাই, নহয় জানো? কম জেগাতে আপোনালোকে বিজনেছ কৰিব পাৰিব, এনেকুৱা ফাৰ্মিং খুলি ল'ব পাৰে। যদি আপোনালোকৰ পোৱালি প্ৰয়োজন হৈছে বিশেষ, তেতিয়া যোগাযোগ কৰিলে আপোনালোকৰ পোৱালি কণ্টেক্ট ইয়াৰ পৰাই লৈ যাব পাৰিব। মই ফোন নাম্বাৰটো দি দিম, আপোনালোকে কমেণ্ট বক্সত জনাই দিব। চাই লওক কম এৰিয়া জেগাতে কি বিন আছে। এইটোহে গাহৰি এতিয়া খাচী ৰাখিছে, মেক্সিমাম 10 মাহ আছে, 10 মাহত এতিয়া 25,000 টকা বিন্দাছ পোৱা যাব। তাৰপিছত যদি আপোনালোকে পোৱালি দিয়াম বুলি কয়, তেনেকৈতো গম পাইছে, এবাৰ যদি 7টা কাৰণে পোৱালি দিয়া যায়, 3বাৰত কিমান হ'ব? 5,000 কাৰণে হিচাপ কৰিলে আপোনালোকে গম পাই যাব, মোটামুটি 1 লাখ 5,000 পাই যাব। এজনী গাই যদি 1 লাখ 5,000 এবছৰত পোৱা যায়, তেতিয়াহ'লে আপুনি নিজে চিন্তা কৰক 4-5জনী গাই থাকিলে কিমান পইচা পোৱা যাব। সেইটোৱে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ, চাই লওক। আৰু যদি ভাল লাগিছে ওম প্ৰকাশ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব, কাষতে থকা বেল আইকনটো বজাই দিব আৰু কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব। থেংক ইউ। আপোনালোকৰ যদি এনেকুৱা ফাৰ্মৰ যদি প্ৰয়োজন আছে মানে আৰু যদি বিশেষ দেখাব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব, তেতিয়া মই ভিডিঅ' বনাবলৈ উৎসাহ সাহস পাম। তেতিয়া নেক্সট টাইম আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম।